নমস্কাৰ JS আগাৰৱুডৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ অভয়াপুৰীৰ পৰা, বঙাইগাঁও ডিষ্ট্ৰিক্টৰ অভয়াপুৰীৰ পৰা। এইবিলাক গছত আমি বহুদিনৰ পৰা ইনকুলেশ্যনৰ কাম চলি আছিলে, আজি সমাপ্ত হৈছেগৈ। এই গছখিনি যোনখিনি আমি ইনকুলেশ্যন কৰিছোঁ বহুত ডাঙৰ ডাঙৰ গছ, এইখিনিত নেচাৰেলি ইনফেকশ্যন হোৱা নাছিলে। আমি এইখিনি গছত ইনকুলেশ্যন প্ৰচেছৰ জৰিয়তে মাল ধৰাবলৈ চেষ্টা কৰিছোঁ। গোটেই ভিডিঅ'টো দেখুৱাই দিয়া। বহুত ডাঙৰ গছ এইবিলাক, প্ৰায় 45 ফুট 50 ফুট মানলৈকে আমি ইনকুলেশ্যন কৰিছোঁ। এইফালে এইকেইজোপা দেখাই দিয়া। ভালকৈ দেখুৱাই দিয়া। যদি এনেধৰণৰ গছ আপোনালোকৰ জেগাটো আছে আমাক খবৰ দিব, আমি নিশ্চয় আপোনালোকক সহায় কৰিম। ধন্যবাদ।